নমস্কাৰ বন্ধু বান্ধৱীসকল, গুড মৰ্ণিং। আশা কৰোঁ সকলোৱে ভালে আছে, মই ভালে আছোঁ। আৰু এতিয়া ৰাতিপুৱা 8টা বাজিল, আমি এতিয়া উঠিছোঁ। গোটেই চবেই উঠা নাই, অকল বৰ্তমান মই উঠিছোঁ। উঠি কেনে নুঠিলেও হয়, মানে কি ঝাৰু মাৰিব আহিল, এতিয়া লাইটটো জ্বলাই দিল, মানে তেতিয়া উঠি গ'লোঁ। তো আজি আমি পাটনাৰ ক'ত যাম নাজানো, ক'ৰবাত যাম আৰু ঘূৰিবৰ কাৰণে। দেখাম তেতিয়া মই পাটনা গোটেইখিনি। এতিয়া অলপ মুখ চুখ ধুই ফ্ৰেছ হৈ লওঁ, তাৰপিছত ওলাই যাম। বাকী চবে শুই আছে। এইফালে আছে ধন, এইফালে আছে গণেশ। গাইছ, আমি এতিয়া চাহ খাব ওলাই আহিছোঁ। এতিয়া চাহ খাব যাম। তো বিহাৰৰ চাহ, পাটনাৰ চাহ সোৱাদ ল'ম এতিয়া। এইফালে আছে চাহৰ দোকান, এখন হৈছে পাটনা। আমি এতিয়া এইফালে আছে চলে বতৰে। কি ক'বা ধন, পাটনা কেনেকুৱা লাগছে? পুৰা গুৱাহাটী চিটি টাইপে অলপমান, অলপ সৰু আমাতকৈ, গুৱাহাটী চিটিতকৈ। চাহ খাই এক বিস্কুট আছে। লগত এইটো মোৰ তাত যাব নাই, তহঁতৰ চাহ দিয়া নাই? চাহ না কি খাবা? নাস্তা চাহ। তো গাইছ, আমি চবে ৰাতিপুৱা চাহ খাই ল'লোঁ। এন্তে চাহ নাখায় কিছুমানে। কি খাব আহিছা? মই চাহ চবচে প্ৰথম খাইছোঁ, চবচে ফাৰ্ষ্ট। গাখীৰ চাহ বিনা চেনি দিব লাগিব। এই অলপ দুখীয়া দিয়ক, বিনা প্লাষ্টিকৰ চাহ খাইছোঁ। বিনা চেনি গাখীৰ চাহ। কাপটো ইমান ডাঙৰ, দুটা আঙুলি দি ৰুকি যায়। ভিডিঅ'ৰ লগত এনেকৈ নাথাকে, মানুহ থিয়া হয়। কাপটো ইমান ডাঙৰ, দুটা আঙুলি পুৱাই আৰম্ভ। ইয়াত মানে কি আৰম্ভ কাম নাই আৰু। এই দৰ্শন ধৰ ভিডিঅ' কাম পুৰা মেহফিল জমি আছে বৰ্তমান। আমাৰ পুৰা মানে প্ৰেক্টিচ এটা চলি আছে, মানে পুৰা ফূৰ্তি কৰি আছোঁ পাটনাত আমি। আমি আজি এটা গোলাপ ফুল পালোঁ। ভাল লাগে, মন গৈছে। মৰমত কিবা ভুল ভ্ৰান্তি হৈছে যদি মানে কৈ কেনে দিছে আৰু, কিন্তু একো ভুল হোৱা নাই, বহুত ভাল লাগিছে। ভাল লাগে। আমি কিবা কৰিম বুলি ভাবিছিলোঁ, গম পাই গ'ল।
কি ফুলটো লৈ আছে ৰুমাল লগত প্ৰেক কৰিছে আহিছো বঢ়িয়া তই জানাই নি ৰুমাইতে কপাই গাইছ এয়া হৈছে বিহাৰৰ ৰাতিৰ পৰিৱেশ তো আমি ৰাতি এতিয়া খাব ওলাই আহিছোঁ চবে ওলাই আহিছোঁ এয়া কৌশিক আমি অলপ আগতে ফুচকা খাই উঠিলোঁ ইয়াতে ফুচকা খুব টেষ্টি পূৰা মানে মজাদাৰ বহুত ধুনীয়া লাগে আৰু এইফালে আছে ব্যৱহাৰত আহি আছে এইটো ভাই এয়া হৈছে চাৰি গো আৰু কোনবা খাবা চাৰি গো আৰু কোনবা খাবা আৰু আচ্ছা से दीजिएगा बैठो बैठो এইটো মানিজা মিক্স ফ্ৰুইট 35 रुपीस অমিতা সমিতা সব আৰু বনি মাৰি দিয়ে আৰু এইফালে ইয়া বৰ্তমান কাটিং হৈ আছে सेम सेम ব্লগার দুটা একে বস্তু খাব ব্লগত কি ব্লগার হলে টোটাল 10টা ফ্ৰুইট মিক্স হৈ আছে এয়া চাওক মই এটা খাব লৈছোঁ মাত্ৰ ইয়াৰ দাম 35 টকা 10টা ফ্ৰুইট বহুত টেষ্টি খাই চাম এতিয়া কেনে লাগে দেখা কেনে লাগছে টেষ্ট ফাৰ্ষ্টে খালোঁ ম'ম' তাৰ ম'ম' নহয় ফাৰ্ষ্টে খাইছোঁ পকৰি পকৰি নহয় ফাৰ্ষ্টে খাইছিলোঁ কি খাইছিলোঁ ফাৰ্ষ্টে ফুচকাৰ ভিতৰত দিয়া নহ'ল তাৰপিছত খালোঁ আমি মিক্স ফ্ৰুইটটো দেখালোঁ আৰু এতিয়া দেখাব খুজিছোঁ মই বাৰ্গাৰ খাম আৰু বাকীবোৰে খাব ম'ম' তো আপোনালোকে চাই থাকক ভিডিঅ'টো কণ্টিনিউ ये होने के बाद बड़ी खाना ना खाना है ना और एक खाओ एक दो तीन फुल सॉरी फुल चिकन मैं तो कोली ভাই কেনে লাগছে বে টেষ্ট ভাই টেষ্ট কেনেকৈ লাগছে টেষ্ট ভাল লাগছে নেকি আৰু একবাৰ কচোন যিহেতু খাই লৈছোঁ এতিয়া পইচা দিব লাগে তো পইচাটো ৰিমাই দি আছে তাৰপিছত আমি চিধা যাম ৰুমত বাকীখিনি চাই থাকক গাইছ আজিৰ ভিডিঅ' ইমানতে সমাপ্ত কৰিম আজি পুৰা খেল ধামাকা হৈ আছে তো চাই কেনে পুৰা মজা লাগি আছে খেলৰ মজা লাগি আছোঁ আমি চাই কেনে এতিয়া আমি খেল চাই আছোঁ এতিয়া পুৰা মানে মজা 6-7টা উইকেট গুচি গ'ল পুৰা মানে মজা লাগি আছে এই কি ক'বা খেলৰ বিষয়ে কিবা এটা কৈ দিয়া पूरा ভাল লাগি আছে হা চাই বহুত আমেজ পুৰা আমেজ না